নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে মোৰ চেনেলৰ অন্য এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে কুশলে আছে। শেহতীয়াকৈ হ'লেও শাৰদীয় দুৰ্গোৎসৱৰ সকলোলৈকে শুভেচ্ছা থাকিল। আশা কৰিছোঁ পূজাৰ দিনকেইটা সকলোৰে ভালে কুশলে পাৰ হ'ল। আমিনো কেনেকৈ পূজা চালোঁ, ক'ত চালোঁ তাকে আপোনালোকক অকণমান আভাস দিবলৈ চেষ্টা কৰিম। ভিডিঅ'টো একেবাৰে শেষলৈকে চাই থাকিব আৰু যদি ভাল পায় লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। আমি আহি পালোঁ মৰাণ। এতিয়া সময় হৈছে ৮টা। এয়া ডাঙৰ মামী প্ৰিন্সক পূৰা খোজকাঢ়ি আনি আছে। যিহেতু বহুত বেছি ট্ৰেফিক, সেইটো কাৰণে খোজকাঢ়িয়ে যাব লাগিব। আৰু এইখিনি ইমানখিনি খোজকাঢ়ি অহাৰ পাছত ফাইনেলি আমি মেলাৰ গেটৰ মুখ পালোহি। ইমানেই মানুহ ভিৰ, বাপৰে! ভিতৰত যে কি অৱস্থা হ'ব একমাত্ৰ ভগৱানেহে জানে দেই। যেনে তেনে আমি ভিতৰত সোমালোঁ, কিন্তু ভিতৰৰ অৱস্থাটো চাওকচোন। আগত অহা মানুহখিনিয়ে টিকেট ল'ব পৰা নাই ট্ৰেইনত উঠিবৰ কাৰণে। আমি 2 ঘণ্টা সময় ৰ'লোঁ, কিন্তু একোৱেই লাভ নহ'ল, টিকেট আমি নাপালোঁ। শেষত নিজেই উভতি আহিবলগীয়া হ'ল বাহিৰলৈ। একদম উশাহ ল'বলৈ মই পৰা নাছিলোঁ, ইমান কষ্ট হৈছিলে মানুহৰ পৰা, ইমান গৰম। ডাঙৰ মামীক একদম কৈ মই বাহিৰলৈ যেনে তেনে ওলাই আহিলোঁ। আৰু শেষত মেলাৰ কেইটামান সৰু সৰু দৃশ্য আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। ভিডিঅ'টো একেবাৰে শেষলৈকে চাই থাকিব। লগতে পূজাকেইখনো আছে দেই, আপোনালোকে কিন্তু পূজাকেইখন নোচোৱাকৈ নাযাব। ইয়াতে পোৱালীবিলাকে খেলি ইমান ফূৰ্তি পাইছে। আমাৰ প্ৰিন্সে উঠিলে, কিন্তু জঁপিয়াব নোৱাৰা হ'ল এইটো লৰি থকাৰ কাৰণে। বেচেৰা এইবাৰ একদম চান্স পাই গ'ল, পূৰা জঁপিয়াব লাগিছে। দোকানী এজনৰ পৰা চকী এখন লৈ প্ৰিন্স আৰু মই বহি লৈছোঁ। বেচেৰা প্ৰিন্সৰ খোজকাঢ়ি অৱস্থা বেয়া হৈ গ'ল, সেইটো কাৰণে দুয়োটাই অকণমান বহি লৈছোঁ। মানুহ অকণমান পাতল হওক, তাৰপিছত আমি ইফাল সিফাল কৰিম। পপকৰ্ণ বনোৱা নিজৰ চকুৰে প্ৰথমবাৰৰ কাৰণে দেখিলোঁ দেই। মই এনেকৈ দেখি পোৱা নাই বাৰু, অকৰা বুলি ক'লেও ক'ব। আৰু আজি প্ৰথম দেখিছোঁ কাৰণে আপোনালোকক কৈ দিছোঁ। আৰু এটা লৈ ল'লোঁ। থেংক ইউ মামীজি, মামীয়ে কিনি দিলে দেই। পূজাত আহিছোঁ যেতিয়া এইটো নোখোৱাকৈ যাম নেকি ন? তো খাবই লাগিব। মা দুর্গার আগমনে উল্লাসে আলিঙ্গনে মহামারী মুছে যাবে আজ। ঢাকের পিঠে পড়লো কাঠি, পুজো হোক জমজমাটি, নতুন সাজে সেজেছে আকাশ। মেঘের বেলা চলছে ধনু জিনার, আসলার ঘন্টা বাজে এলো না নতুন সাজে, আকাশে পূজার বন্ধন। লাগলো দোলা কাশের বনে, হিমেল শরৎ টানে।
লাগলো দোলা কাশের বনে হিমেল শরৎ টানে ষষ্ঠী চাওয়া পাওয়া আড্ডা সপ্তমীটা সেলফিতে সেজেছে আজ। অষ্টমী অঞ্জলি আর নবমী মোৰ পূজাৰ বিশেষ ইমানখিনিয়ে আছিল। ডিব্ৰুগড় আৰু মৰাণৰ যিমানখিনি পাৰোঁ সকলো দেখাবলৈ আপোনালোকক চেষ্টা কৰিলোঁ। সময় বহুত হৈ গ'ল, আমি এতিয়া ঘৰলৈ যাওঁ। ঘৰলৈ যোৱাৰ আগত ডাঙৰ মামাই জেলেপি কিনিছে। জেলেপি কিনাটো এটা ভাল লাগে আৰু মিঠা এটা ঘৰততো চবেই আশা কৰে ন, পূজা চাই গ'লে কিবা এটা খাবলৈ, সেইকাৰণে জেলেপি লৈ লৈছে। লাহে লাহে মানুহৰ ভিৰো কমিল, আমিও ঘৰলৈ যাবলৈ ওলাইছোঁ। ডাঙৰ মামীহঁতৰ লগত প্ৰথমবাৰ মৰাণত ৰাতি পূজা চালোঁ, মোৰ বহুত বেছি ভাল লাগিল। আশা কৰিছোঁ আপোনালোকেও মোৰ ভিডিঅ'টো চাই ভাল পালে। আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। পুনৰ লগ পাম মই এটি নতুন ভিডিঅ'ৰ সৈতে। ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।